মই নিহাৰ আসাম ষ্ট্ৰীট ফুড লাভাৰলৈ আপোনালোকক ৱেলকাম জনাইছোঁ। আৰু আজি আসাম ষ্ট্ৰীট ফুড লাভাৰ আছে চেন্নাই ভেলু ফৰ্টত। আৰু বন্ধুসকল, মই এতিয়া চেন্নাই ফৰ্টৰ যিখিনি ঠাই আছোঁ এখন এখন পাৰ্ক হয়, আৰু পাৰ্কখনৰ ছাইডত এটা ধুনীয়া পুখুৰী আৰু তাৰ ছাইডত এটা মন্দিৰ, চেন্নাই ফৰ্ট মন্দিৰ বুলি তাক জনা যায়। আৰু বন্ধুসকল, ইয়াৰ কাষতে বহুত ষ্ট্ৰীট ফুড আছে, আৰু সেই ষ্ট্ৰীট ফুডখিনি মই আজি টেষ্ট কৰিম। কিন্তু বন্ধুসকল, আজি সেই ষ্ট্ৰীট ফুডখিনি মই টেষ্ট নকৰোঁ। এটা বাচ্চা আছে ইয়াত, যাৰ বয়স 10 বা 12 বছৰ হৈছে। সি ইয়াতে সৰু সৰু বস্তু বিকি থাকে, আৰু আজি মই তাক লৈ সেই বস্তুখিনি টেষ্ট কৰিম। চ' কেনেকুৱা টেষ্টি হয়, কি হয়, আপোনালোকক জনাব ট্ৰাই কৰিম। আৰু তাৰ আগতে মই যিখন পাৰ্কত আছোঁ, পাৰ্কৰ ভিউজখিনি দেখাব ট্ৰাই কৰিছোঁ, আৰু পুখুৰীটো পাৰটো এবাৰ দেখাব ট্ৰাই কৰিছোঁ। এই পাৰ্কখনৰ পাৰ ভিউখিনি দেখুৱাইছোঁ আপোনালোকক। অতি সুন্দৰ ভিউ। এনেকুৱা পুখুৰী আমাৰ অসমত দেখা পোৱা নাযাব। য'ত পাৰ্কখন এবাৰ দেখুৱাইছোঁ, বহুত ডাঙৰ। ইয়াৰ পাছতে মই সেই আপোনাক বাচ্ছাটো দেখুৱাম, আৰু সেই কি বিক্ৰী কৰে দেখুৱাম, আৰু তাৰ লগত মই ষ্ট্ৰীট ফুডখিনি ট্ৰাই কৰিব ট্ৰাই কৰিম। কৈছোঁ বাচ্ছাটো কি হয় আৰু ই কি বিক্ৰী থাকে দেখুৱাম। इसका नाम क्या है? सलमान। बोल दो। सलमान। तो क्या बिकता है? पंजी मिठाई, कौन सी हवा मिठाई? मिठाई, हवा मिठाई। घर में बनाता है क्या? रूम पे। ये रूम पे बनाता है। हाँ, तेरा एज कितना है? 200 रुपया। तेरा एज कितना है? 20 साल। हाय, हमें 20 साल है, तू 20 साल कैसे हो गया यार? 20 साल है। इसका एज कितना है वही पता नहीं है इसको। तो इसको नहीं, जरा मालूम खाने है, के 18 साल है। इसको 3 साल है बोल रहा है। तेरा डेट ऑफ बर्थ कितना है? हाँ? कितना साल में जन्म हुआ था? हमारा पता है नहीं है ना? नहीं, इसका घर कहाँ पे वो पूछता हूँ, तो घर कहाँ पर है? यूपी। इसका घर यूपी में है। तो पहले मैं इसका कानपुर। देखता हूँ ये क्या बनाता है, वो कैसा है, कोई लेके आ जाओ। दिखा दो। এইটো বস্তু বিকে, আৰু তাক মই খাব দিছোঁ। খা, কেনেকুৱা হয়, কিছে লাগতা है, খাকে देखो। दिखा के इसे अच्छा है क्या? तू बना के अच्छा ही होगा ना। यहाँ पर स्ट्रीट फूड कैसा है? पानी पानी। मस्ती है, लगा अच्छा लगा? अच्छा लगा। चल लिया। पूरा अच्छा है, आगे देखता हूँ। ऐसा बहुत धुनिया, কিন্তু আমার তেলটো নাৰিকল তেল দিয়া হৈছে, ৰিফাইণ্ড হয়, বাকী ধুনীয়া। এইটো হয়, আৰু পানীপুৰি হয়। চ' খাই চাম। বহুত ধুনীয়া টেষ্টি হয়, কিন্তু তেল ডিফাইণ্ড, নাৰিকল তেলৰ ব্যৱহাৰ কৰিছে। চ' টেষ্টি ডিফাইণ্ড হয়, বাকী চব ভাল। চ' ভিডিঅ'টো কমপ্লিট চব। ভিডিঅ' का टाइटल था 1 पानीपुरी इक्वल टू 100 रुपीज़। ইয়াৰ মতলবটো হৈছে, মিনিংটো হৈছে যে মই 10 টকা পানীপুৰিটো যিটো ল'ৰাক, বা 20 টকা পানীপুৰিটো যিটো ল'ৰাক খোৱালোঁ, তাৰ মুখত যিটো হাঁহি পাত দেখা পালোঁ, সেই হাঁহিটো 1000 বা লাখ টকাতকৈ বহুত ওপৰত। সেইকাৰণে এই টাইটেলটো দিয়া হৈছে যে 1 পানীপুৰি ইকুৱেল টু 1000 रुपीज़। আৰু 2 নম্বৰ কথাটো হৈছে, কিছুমান মানুহে কুৱেশ্যন কৰে, এনেকুৱা কাম কৰি কি পাওঁ, পাব্লিচিটি বিচাৰোঁ। তো হয়, আপোনালোকে কি বিচাৰে জানে? আপোনালোকে নিজৰ বাচ্চাটো মৰম কৰি স্বাৰ্থ বিচাৰে যে সি বুঢ়াকালত আপোনাক চাব। কেতিয়াবা উইদাউট স্বাৰ্থটো কাম কৰি চাওক, মনত শান্তি পাব। যিসকলে মোক কুৱেশ্যন কৰে সেই মানুহসকলক মই এইটো এনচাৰ দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে
লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট কোনোবা এখন ঠাইত এনেকুৱা কোনো ফ্ৰেণ্ড বা কোনো লেবাৰৰ লগত গৈ একেলগে খাব ট্ৰাই কৰিম আৰু সেই জেগাটোৰ ষ্ট্ৰীট ফুডখনৰ বিষয়ে জানিব ট্ৰাই কৰিম থেংক ইউ